BTCৰ প্ৰাক্তন চিফ হাগ্ৰামা মহিলাৰী দেৱে আজি কেইবাটা দিনৰ আগত বা আজিও চলি আছে সকলো গম পাই আছে ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ আছে ভিডিঅ'টো তেখেতৰ কথাবোৰ যে বিটিআৰ চুক্তিত একো নাই আৰু বিটিআৰ চুক্তিখন ভেলুলেছ বুলি কৈছে সেই ক্ষেত্ৰত আপোনাৰ মতামত কি মই প্ৰথমতে ৰিপাব্লিক নিউজৰ দৰ্শকসকলক শুভেচ্ছা জ্ঞাপন কৰিছোঁ নমস্কাৰ জনাইছোঁ আৰু হাগ্ৰামা মহিলাৰী এতিয়া বিটিআৰ চুক্তিখনত যে একো নাই বা ভেলুলেছ বুলি কৈ আছে এইকাৰণে কৈছে তেওঁৰ এতিয়া পাগল হৈ গৈছে তেওঁৰ ভৰিৰ তলৰ মাটি নাইকিয়া হৈ পৰিছে তো সেইকাৰণে আবুল তাবুল বুলিছে যদি এই বিটিআৰ চুক্তিখন কোনো ভেলুৱেই নাছিলে তেতিয়াহ'লে তেওঁ কিয় ছিগনেচাৰ কৰিছিলে সেইদিনা ছিগনেচাৰ কৰি উঠি তেওঁ কিয় কৈছিলে যে এই চুক্তিখন এটা উত্তম চুক্তি এই চুক্তিত কোনো অনাবৰু মানুহে ভয় খাবলৈ নালাগে আজিৰ তাৰিখতো তেখেতে এই কথাটো যেনেকৈ এতিয়া কৈ আছে তেওঁ যে চুক্তিখন ভেলুলেছ ঠিক তেনেদৰে তেওঁ এইটো কৈ আছে বড়ো ভাষিক যিবিলাক ৰাইজ আছে তেওঁলোকৰ গাঁৱত যায় বা তেওঁলোকৰ ৰাইজৰ ওচৰত যায় যেতিয়া মত বিনিময় কৰে বা মিটিং কৰে তেতিয়া তেওঁ কয় যে এই চুক্তিখন ভেলুলেছ এই চুক্তিত একোৱেই নাই ঠিক তেনেকুৱাকৈ অনাবৰু গাঁৱত তেওঁ যায় কৈ আছে এই চুক্তিখন এক ভয়ংকৰ চুক্তি এই চুক্তি স্বাক্ষৰিত হয় বা এই চুক্তিখন কাৰ্যকৰী হ'লে অনাবৰু ৰাইজ ইয়াৰ পৰা ঘৰ বাৰী এৰি গুচি যাব লাগিব গতিকে এই কথাটো কি বুজায় এই কথাটো এইটোৱে বুজায় যে এইবাৰ যিহেতু UPPL দল চৰকাৰ গঢ়টো নিশ্চিত হৈ পৰিছে 40টা সমষ্টিতেই আমাৰ কেণ্ডিডেট দিছোঁ আৰু একক সংখ্যাগৰিষ্ঠলৈ UPPL দলে চৰকাৰ গঠন কৰিব তাৰ কাৰণে তেওঁ ভয় কৰিছে আৰু ভয় কৰি অকল এই চুক্তিখনৰ বিৰুদ্ধে নহয় তেওঁ বহু কথা এতিয়া আবুল তাবুল বকি আছে এইটোৱে আবুল তাবুল চাওক আপোনালোকে তেওঁ কৈছে যে মই 40টা সমষ্টিতেই মোৰ প্ৰাৰ্থী জিকিব আপোনালোকে কওক যে 40টা হাগ্ৰামা মহিলাৰ কওক 40টা সমষ্টিত ভোট তেওঁ প্ৰাৰ্থী দিছে নেকি তেওঁ প্ৰাৰ্থী দিছে 37টা সমষ্টিত তেওঁ 40টাত কেনেকৈ জিকিব তাৰ মানে কি বুজায় তেওঁ যে হাৰিব এইটো নিশ্চিত গতিকে তেওঁ যি আবুল তাবুলেই নবহক এইবাৰ বিটিআৰ ৰাইজে সকলো জাতি জনগোষ্ঠীৰ ৰাইজে সিদ্ধান্ত লৈছে যে সকলোৱে ট্ৰেক্টৰ চিনত ভোট দি প্ৰমোদ বড়ো ডাঙৰীয়াক চিফ বনাব এইটো নিশ্চিত ধন্যবাদ Republic News, impartial, authentic, fast.